हेलो एवरीवन नमस्कार मैं रंजनाय मोर पाघर रंजनास किचेनলৈ पुनरबार সকলোকে স্বাগতম জনাইছো। আজি লৈ আছো ভেজ পাপৰ এটা ৰেচিপি আৰু বনাইছো মই পিয়াজ দি। তেতিয়াহলে বলক এতিয়া পুনে পুনে প্ৰণালী ফালে আগবাঢ়ি যাওঁ। মই লৈছো 2 কাপ ময়দা আৰু তাতে দিছো অকমান জোখমতে নিমখ। তাৰ পাছত এইখিনি ধুনিয়াকৈ মিলাই লৈছো আৰু মিলাই লোৱাৰ পাছত কুহুমীয়া গৰম পানী দি মই ডোটো এতিয়া মাৰি লম আৰু ডোটো একেবাৰে ঠিক লুচি বনোৱাৰ দৰে যেটো ডো হয় হে তেনেকৈ সফট এটা ডো ৰেডি কৰি ল'ব লাগিব আৰু অলপ সময় মাৰিবও লাগিব। তেতিয়া পাফ কেইটা খুব ধুনিয়াকৈ ফুলি উঠিব, ভাল লাগিব, খাবলৈ ভাল হ'ব। আৰু মোৰ ডোটো ইতিমধ্যে মাৰি লোৱা হৈ গৈছে। এতিয়া মই ইয়াত 1 চামুচ ঘিউ দি দিছো আৰু ঘিউ চামুচ দিয়াৰ পাছত পুনৰ 5 মিনিট খুব ধুনিয়াকৈ মাৰিম। আসলতে 5 মিনিট 7 মিনিট হেতু মেইন কথা নহয়। এতিয়া যাতে ঘিউখিনি সম্পূৰ্ণ ধুনিয়াকৈ গুটেই ময়দাখিনিয়ে যাতে এবজৰ্ব কৰি লয় সেই কথাটো মন কৰিলে হৈ যাব। মই 5 মিনিট মান মাৰি ললো। তাৰ পিছত এখন এনেকৈ কটনৰ কাপোৰ দি টাৱেল এখন দি মই এনে কভাৰ কৰি আধা ঘণ্টাৰ বাবে থৈ দিছো আৰু কাপোৰখন অকনমান পানী ছটিয়াই লৈছিলো আৰু এতিয়া মোৰ এয়া 15 মিনিট হৈ গল। এতিয়া মই প্ৰথমে এটা বাটি লৈছো, তাতে দিছো 1 চামুচ ময়দা আৰু 1 চামুচ বাটাৰ আৰু এইখিনি এতিয়া মই ধুনিয়াকৈ মিলাই এটা মিশ্ৰণ ৰেডি কৰি লম। আসলতে এই পাফ কেইটা বনাবৰ কাৰণে সম্পূৰ্ণ বাটাৰ দি বনোৱা হয়, কিন্তু এনেদৰে বনালে কমটি বাটাৰত আমি পাফ কেইটা বনাব পাৰিম, হেতুৱে মেইন কথা। সেইভাবে মই এই বাটাৰ আৰু ময়দাৰ মিশ্ৰণটো ৰেডি কৰি লৈছো আৰু আপোনালোকৰ ওচৰত যদি বাটাৰ এভেইলেবল আছে আৰু বাটাৰ যদি সম্পূৰ্ণ বাটাৰ দিয়ে যদি বনাও বুলি ভাবে তেনেহলে বাটাৰ দিয়ে বনাব। এতিয়া মই এয়া ডোটো দুভাগ কৰি ললো। তাৰ পিছত এনেকৈ বেলি গৈছো আৰু অঠালি পঠালিকৈ বেলিব নালাগে, ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ ঠিক এনেদৰে বেলিলেই হৈ গল। তাৰ পাছত এতিয়া মই ৰেডি কৰি লোৱা মিশ্ৰণটো তাত খুব ধুনিয়াকৈ হাতেৰে মিলাই দিছো, কাৰণ হাতেৰে মিলালে সব জেগাটো ধুনিয়াকৈ লাগিব বুলি মই ভাবো। হাতেৰে কৰিলে পাৰফেক্ট হোৱা যেন পাওঁ মই। সকলোৱে নিজৰ নিজৰ পছন্দৰ কথা আসলতে। তাৰ পাছত ওপৰত মই ময়দা ছটিয়াই দিলো, ময়দা ছটিয়াই পুনৰ ধুনিয়াকৈ মিলাই দিলো। তাৰ পাছত এনেকৈ দেখুৱাৰ ধৰণে এনেকৈ কৰি গৈছো। এনেদৰে কৰি পুনৰ ফ্ৰিজত 15 মিনিট সময় থব লাগিব আৰু ফ্ৰিজত থোৱাৰ সময়ত মই এটা জিপলক বেগত থৈছো বা যেনেকৈ আপোনালোকে থব বিচাৰে, খালি মন কৰিব যাতে এটা ইয়াত পানী লাগি নাযায়। আৰু এই প্ৰসেসটো 3 বাৰ কৰিব লাগিব। মই আপোনালোকক 3 বাৰ দেখাই থকা নাই, মই মাত্ৰ 2 বাৰ কৰি দেখাইছো, কাৰণ সম্পূৰ্ণকৈ যদি দেখাই থাকিবলৈ যোৱা হয় তেনেহলে বহুত দীঘলীয়া হৈ যাব ভিডিওটো আৰু আপোনালোকৰো চাই আমনি লাগিব। আৰু সম্পূৰ্ণ ধুনিয়াকৈ যদি অকল এই ডোটোৰ যদি ৰেচিপি চাওঁ বুলি ভাবে তেনেহলে মোক কমেন্ট কৰিব, মই তেতিয়াহলে পাছলৈ এইটো সম্পূৰ্ণ ৰেচিপিটো দিবলৈ চেষ্টা কৰিম। আৰু ঠিক প্ৰথমবাৰ বনালো, বনাই ফ্ৰিজত 15 মিনিট থলো, আকৌ এনেকৈ এবাৰ থৈছো, তাৰ পাছত আকৌ 15 মিনিট ফ্ৰিজত থলো। ঠিক তেনেকৈ 3 বাৰ কৰিছো। দুইটা ডো তেনেকৈ মই বনাই লৈছো। আপোনালোকক দেখাবৰ বাবে এটা ডো মই এনেকৈ পলিথিনত ভৰাই দেখাই দিছো। তাৰ পাছত ডো দুটা বনাই মই ফ্ৰিজত থৈ দিলো আৰু এতিয়া ষ্টাফিং খিনি ৰেডি কৰি লম। কেৰাহীখন পাতি তেল দি দিলো, তেল গৰম হোৱাত তাতে কেইটামান জিৰা দিছো, গোটা জিৰা কেইটা ৰঙচুৱা হৈ গল। এতিয়া দিলো কেইটামান পিয়াজ, মই কাটি লৈছিলো ডাঙৰ সাইজৰ 2টা পিয়াজ। পিয়াজখিনি দি অলপ সময় এতিয়া পিয়াজখিনি আসলতে মই ভাজি লম। পিয়াজখিনি যেতিয়া কালাৰটো চেঞ্জ হ'ব, অলপ গলি যাব, তাৰ পাছত মই আসলতে মছলাখিনি দিয়া আৰম্ভ কৰিছিলো। মছলাখিনি মই হালধি, জিৰা, ধনিয়া আৰু জলকীয়া গুৰি দিছো, কাশ্মীৰী ৰেড চিলি পাউডাৰ ৰংটোৰ বাবে, আৰু দিছো আমচুৰ পাউডাৰ আৰু চাট মছলা অকণ কৰি দিছো আৰু এইখিনি ধুনিয়াকৈ এতিয়া মিলাই দিলো। তাৰ পাছত মই এতিয়া দিছো নিমখ একেবাৰে শেষতে দিছো। নিমখ দিয়াৰ পাছত ধুনিয়াকৈ মিলালো। মিলোৱাৰ পাছত মই ইয়াত এতিয়া শেষত এচামুচ ইয়াত মই বেচন দিম। বেচন দিয়াৰ কাৰণটো হ'ল যদি ইয়াত আপোনালোকৰ মোৰ বাৰু নাই, তথাপিও যদি ইয়াত এক্সট্ৰা যদি অকণো যদি তেল থাকে সেই তেলখিনি বেচনখিনিয়ে টানি ল'ব আৰু আমাৰ পিয়াজৰখিনি মিশ্ৰণখিনি শুকাই যাব আৰু বনাবলৈ ভাল হ'ব। এই মিশ্ৰণখিনি এতিয়া হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ দিছো আৰু মই ফ্ৰিজৰ পৰা এতিয়া মোৰ যোনটো ডোটো সেইখিনি মই উলিয়াই ঠিক আগৰ দৰে দীঘলকৈ বেলি লৈছো। মোৰ 3 বাৰ কৰি হৈ গ'ল। তাৰ পাছত এতিয়া এনেদৰে মই শেপটো দিবলৈ লৈছো আৰু শেপটো কেনেদৰে দিয়ে বা আপুনি কিমান ডাঙৰ কৰে সেইটো নিজৰ ইচ্ছাৰ ওপৰত আৰু পছন্দৰ ওপৰত কথা। মই দুটামান এনেকৈ দিছো আৰু বাকিটা মই অলপ সিম্পল কৰি দিছো। ঠিক এনেকৈ এয়া কাটি ললো আৰু এতিয়া মই মাজত মই পিয়াজৰ যোনটো মিশ্ৰণ ৰেডি কৰি লৈছিলো সেই মিশ্ৰণটো মই ইয়াত ভৰাই দি দিছো সমান পৰিমাণত আৰু তাৰ পাছত
এনেকৈ মই চেপটো দি দিছোঁ আৰু আমি আন যি সমোসা বা কচুৰি বনাওঁতে যেনেদৰে পানী লগাই চেপি চেপি দিওঁ ঠিক দিয়াত তেনেকৈ চেপি চেপি দিব নালাগে চেপি চেপি দিলে তাৰ পাপটো ওলাই নপৰিব মই অৱশ্যে অলপ চামুচেৰে কৰি দিছোঁ দেখাত ভাল লাগে কাৰণে আৰু মই বাকীকেইটা অৱশ্যে মই সকলোকেইটা অৱশ্যে খুব চেপি চেপি দিয়া নাই তাৰপাছত এটা কণী লৈছিলোঁ কণীটো মই ফেটি লৈ পেলাই তাৰ ওপৰত এনেকৈ পলেপ এটা দি দিছোঁ তেতিয়া ৰংটোও ভাল হয় আৰু দেখাত ভাল লাগে আৰু এতিয়া মই কভাৰ কৰি দিলোঁ আৰু মোৰ অভেনটো দেখিছে এইটো কোনো অটোমেটিক নহয় গতিকে এটা মই 15 মিনিট পিছত চেক কৰি এবাৰ চাই ল'ম আৰু মোৰ এতিয়া ইতিমধ্যে 15 মিনিট হৈ গৈছে 15 মিনিটত প্ৰায় হৈ যায় সেই গতিকে মই এবাৰ চাই লৈছোঁ মোৰ এই পাপকিটা আজি ৰেডি হৈ গ'ল আৰু এতিয়া মই লগে লগে তাত অলপ মই তেল এনে ওপৰত দি দিছোঁ তেল ঘিউ বাটাৰ যি ইচ্ছা কৰে আপোনালোকে দিব পাৰা আৰু এয়া চাওক মই পাঁচ সাইডটো দেখাই দিছোঁ কি ধুনীয়াকৈ হৈ গৈছে ঠিক একেদৰে মই বাকীকেইটাও বনাই ল'লোঁ আৰু গৰম গৰম চাহৰ লগত আমি সকলোৱে একেলগে মিলি জুতি ল'লোঁ আপোনালোকেও যদি এতিয়ালৈকে এনেকৈ বনাম বুলি ভাবি আছে কিন্তু বনোৱা নাই তেতিয়াহ'লে বনাই চাব এবাৰ আৰু মোক জনাবলৈ নাপাহৰিব কওক কেনেকুৱা পালে কিবা যদি জানিব বিচাৰে কমেণ্ট কৰিব পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ